অসমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ নতুন এটি ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ দ্ৰুত পাঠৰ ক্ৰমান্বয়ে এটি সাধু তোমালোকলৈ আগবঢ়াইছোঁ। আজি আমি ৯ নম্বৰ সাধুটিৰ বাকী থকা অংশটি আলোচনা কৰিম। আহাচোন কিনো আছে তাকে চাওঁ। চোৰে সিন্ধিটো ডাঙৰ হোৱাৰ কাৰণে দিব পাৰিছিল। তাৰ পাছতে সেই কথাটো ৰজাই অনুভৱ কৰি তেতিয়া ক'লে যে তাৰ উত্তৰত ক'লে হয়তো চোৰৰ গাত কি দায়। কটা কমাৰে চিপৰাংখন ডাঙৰকৈ কিয় গঢ়িছিল? ধৰ কমাৰক, আন তাক পাছলৈ বান্ধি মোৰ আগলৈ। ৰজাৰ হুকুম শুনি তেতিয়াই টেকেলা গৈ কমাৰক বান্ধি আনি ৰজাৰ আগত হাজিৰ কৰিলেহি। আৰু ৰজাই সুধিলে, হেৰ কমাৰ, তই কিয়নো চিপৰাংখন ডাঙৰকৈ গঢ়িছিলি? যদি ডাঙৰকৈ নগঢ়িলিহেঁতেন তেন্তে ই চোৰে কেতিয়াও সিন্ধিটো ডাঙৰকৈ খান্দি সোমাই বস্তু চুৰ কৰিব নোৱাৰিলেহেঁতেন। কমাৰে ৰজাৰ আগত আঁঠু লৈ ক'লে, স্বৰ্গদেউ, সুধি কাটিলে কটা নাযাওঁ, নুসুধি কাটিলেহে কটা যাওঁ। ৰজাই ক'লে, বাৰু সুধিছোঁ, তোৰ কি ক'বলৈ আছে ক, নহ'লে তোক আজি শূলত দিম। কমাৰে মাত লগালে, স্বৰ্গদেউ, মই চিপৰাংখন গঢ়ি থাকোঁতে স্বৰ্গদেউ বান্দীজনী মোৰ আগেয়ে লচপচকৰে লৰ মাৰিছিল। তাই ফালে মোৰ চকু গলতে চিপৰাংখনত এটা কোব বেছিকৈ পৰিল। ৰজাই কমাৰ কথা শুনি ক'লে, কথাটো সঁচা, তোৰ গাত দোষ নাই। তাই বেটি সেই সময়ত তোৰ আগেদিয়ে বা কিয় গৈছিল? ধৰ তাইক, আন তাইক। ৰজাৰ মুখৰ পৰা এই হুকুম ওলোৱা মাত্ৰকে টেকেলাই গৈ ৰজাৰ বান্দীজনী ধৰি আনিলে। ৰজাই বান্দীজনীক সুধিলে, হেৰ, তই সঁচাই বুলিছ নে? কমাৰে চিপৰাংখন গঢ়ি থাকোঁতে তই তাৰ আগেদি কিয় লৰ মাৰিছিলি? ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাকী ভিডিঅ'টো আপলোড কৰিম, তোমালোকে চাবা। আজিলৈ ভিডিঅ'টো